জয় গুৰু শংকৰ কৃষ্ণ শ্ৰদ্ধাৰ পুৰোহিত সমস্ত পুনৰ আপোনাৰ খবৰ মাজলৈ আহিলোঁ। ভীষ্ম মুখ্য উৎসৱ কথন খণ্ডটিৰ পৰৱৰ্তী পাঠ ব্যাখ্যা আগবঢ়াবলৈ পুনৰ আহ্বান থাকিল। অজানিত অপৰাধ আপোনাৰ সবে নিজ গুণে মাৰ্জনা কৰিব। গোত্ৰহেতা পাপত পতিত হ'ল বুলি নিয়মান যুধিষ্ঠিৰক ভীষ্মদেৱে বুজনি দিলে। বাপু যুধিষ্ঠিৰ, এই চিন্তা তুমি দূৰতে পৰিহাৰ কৰা। এয়া ঈশ্বৰৰ ইচ্ছা। এইজন ঈশ্বৰ দৈৱকীনন্দন কৃষ্ণ। এইজন ঈশ্বৰ তোমালোকৰ ৰথৰ সাৰথি। এইজন ঈশ্বৰ তোমালোকৰ পৰামৰ্শদাতা। এইজন ঈশ্বৰ তোমালোকৰ দূত হৈ তোমালোকক সহায় কৰা কোন? পৰম প্ৰভু কৃষ্ণ। এই কৃষ্ণদেৱৰ চৰণত একান্ত ভূপতি অটুট ৰাখা, তেওঁৰ চৰণত আশ্ৰয় গ্ৰহণ কৰা, তেওঁ কৃপা কৰিব। তুমি মনত যি ভাৱ আনিছা, গোত্ৰ হত্যা পাপে তোমাক ক্ৰিয়া কৰিছে, এই ভাৱ তুমি দূৰতে বিদূৰ কৰা। ইয়াত কোনো ধৰণৰ পাপৰ কথা আহিব নোৱাৰে। ঈশ্বৰৰ ইচ্ছা যেন হৈ বেকতে নহয়, কাহাৰো বচন জানা কাহো নধৰয়। এয়া ঈশ্বৰৰ ইচ্ছা। ঈশ্বৰৰ ইচ্ছাত সকলো হৈ আছে। সেইজন ঈশ্বৰ দৈৱকীনন্দন কৃষ্ণ। এইজন কৃষ্ণ কেনেকুৱা? ভকত বৎসল। কেনেদৰে? ভীষ্মদেৱে কবলৈ ধৰিছে। ভকত বৎসল কৃপাময় মহাহৰি আহান পাৱত বাপ থাকা সেৱা কৰি। কৃষ্ণ ভকত বৎসল, তেওঁ কৃপাৰে পৰিপূৰ্ণ, কৃপাময়। তেওঁ মহাহৰি কৃষ্ণ। আহান পাৱত বাপ থাকা সেৱা কৰি। এইজন ভগৱন্ত কৃষ্ণদেৱৰ অভয় চৰণত তুমি এক শৰণ গ্ৰহণ কৰি প্ৰভুৰ আজ্ঞা শিৰত তুলি ৰাজ্য শাসন কৰা, প্ৰজাক পালন কৰা। আৰু শুনা, যদ্যপি সবাতে সময়তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। যদ্যপি সবাতে সম এন্তে ভগৱন্ত। যদিনো প্ৰভু ভগৱন্ত সকলোৰে কাৰণে সমান, তেওঁ সকলোকে সমদৃষ্টিৰে চায়, তথাপি ভকতৰ পক্ষপাত তথাপি কৰন্ত। যে ভগৱন্ত কাৰ পক্ষত থিয় দিয়ে? ভকতৰ পক্ষত থিয় দিয়ে। ভগৱন্ত কাৰ পক্ষত থাকিল? পাণ্ডৱৰ পক্ষত থাকিল। কিয়? এয়া ভকতক তেওঁৰ সহায়। হেনো যেন মতে বৎস কপালয়, তুমি সেই মতে ভকত কপালাৰাম। ভগৱন্ত ভকত বৎসল। আৰু শুনা বাপু যুধিষ্ঠিৰ, মই প্ৰাণয়েৰো দেখা হেন সময়ত আপুনি ভৈলন্ত আশী আগে উপগত। তেওঁ যে ভকত বৎসল তাৰ প্ৰমাণ মই প্ৰাণ এৰো দেখা হেন সময়ত আপুনি ভৈলন্ত আশী আগে উপগত। মই আজি প্ৰাণ ত্যাগ কৰিম। আৰু এই সময়তে কি হ'ল? স্বয়ং ভগৱন্ত কৃষ্ণ মোৰ সন্মুখত সুশৰীৰে উপস্থিত। কাৰণ তেওঁ ভকত বৎসল। এই ভকতক ভগৱন্তই কৃপা কৰিবই। খালি ভকতৰ এটা আহ্বান থাকিব লাগিব, ভকতৰ এটা ইচ্ছা থাকিব লাগিব। কেনেধৰণৰ ইচ্ছা? মাধৱ পুৰুষে নামঘোষাত লিখিছে, অপ্ৰাণ প্ৰয়াণ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা
প্ৰাণ প্ৰয়াণৰ সময়ত কণ্ঠ নিৰোধ হৈ গলেও মোৰ স্মৰণ যাতে সদায় তোমাক থাকিব পাৰে, প্ৰভু এইখিনি তুমি কৃপা কৰিবা। এয়া আমাৰ জীৱিত অৱস্থাত ভগৱানৰ প্ৰতি থকা আহ্বান। তেতিয়া নিশ্চয় ভগৱন্তে আমাক কৃপা কৰিব, কাৰণ তেওঁ ভকত বৎসল। গতিকে মই আজি প্ৰাণ ত্যাগ কৰিম, মোৰ সন্মুখত ভকত বৎসল ভগৱন্ত সুশৰীৰে উপস্থিত। যুধিষ্ঠিৰ এয়া তেওঁৰ ভকত বৎসল গুণৰ প্ৰমাণ। এনেদৰে যুধিষ্ঠিৰক ভগৱন্ত কৃষ্ণদেৱৰ ভকত বৎসল গুণৰ গুণানুকীৰ্তন কৰোঁতে ভীষ্মদেৱৰ হৃদয়লৈ প্ৰেম ভক্তিৰ আগমন হ'ল। তাকে মহাপুৰুষ গুৰুজনে বৰ্ণনা কৰিছে। কেনেধৰণৰ প্ৰেম ভক্তি তেওঁৰ হৃদয়লৈ আহিল। এতেকে বুলন্ত প্ৰেমে জৰিল লুটক, তেওঁৰ দুই নয়নেদি লুটক ববলৈ ধৰিলে। এই লুটক কিহৰ? প্ৰেম ভক্তিৰ লুটক। আৰু কেনেদৰে প্ৰেমত আপ্লুত হৈ কৃষ্ণদেৱক তেওঁ কবলৈ ধৰিলে, হে কৃষ্ণ কৃষ্ণ দে মোহৰ গত, যিটো চতুৰ্ভুজৰ ৰূপ কৰিছা বেকত। হে কৃষ্ণ, হে মহাহৰি কৃষ্ণ, তুমি যি ৰূপ মোৰ সন্মুখত ব্যক্ত কৰিছা, কি ৰূপ? চতুৰ্ভুজ ৰূপ। সেই ৰূপে মোৰ সন্মুখত তুমি দেখা দি থাকা। মই আজি কৃত। এতিয়া ভগৱন্ত কৃষ্ণদেৱক কি ৰূপত ভীষ্মদেৱে দেখা পাইছে? এইটো হৈছে অন্তৰ্দৃষ্টিৰে দেখা ৰূপ, কিন্তু বাকীসকলে সেই ৰূপ দেখা পোৱা নাই। ভীষ্মদেৱে এই জ্ঞান দৃষ্টিৰে অন্তৰ্দৃষ্টিৰে ভগৱন্তৰ এই ৰূপটো দেখিছে। সেই ৰূপটোকে চাবৰ কাৰণে আমাক মহাপুৰুষ গুৰুজনাই কৈছে, কৃষ্ণ ৰূপে দৈৱ গীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, পিতবস্তে শুভয়াতি শ্যাম কলে বৰ, কমল লোচন চাৰু অৰুণ ধৰ, সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল, কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল। এইটো ভগৱন্ত কৃষ্ণদেৱৰ স্বৰূপ। এই ৰূপেৰে মহাভকত ভীষ্মদেৱক কৃষ্ণদেৱে দেখা দিছে। আৰু ভীষ্মদেৱে প্ৰেম ভক্তিত আপ্লুত হৈ সেই ভগৱন্ত কৃষ্ণদেৱক প্ৰাৰ্থনা কৰিছে। কি বুলি? যি চতুৰ্ভুজ ৰূপ তুমি মোৰ সন্মুখত ব্যক্ত কৰিছা, হে প্ৰভু, এই ৰূপেৰে তুমি মোৰ সন্মুখত থাকা। কিয়? অৰুণ চৰণ চাৰ সুপ্ৰসন মুখ, পাহৰিল সৰল বেদনা যত দুখ। তোমাৰ চৰণ অৰুণ চৰণ, মাধৱৰ অভয় চৰণ। কেনেকুৱা চৰণ? অৰুণ চৰণ। সুপ্ৰসন্ন মুখ, যাৰ মুখমণ্ডল দেখাৰ লগে লগে আনন্দৰ সঞ্চাৰ হয়। ভগৱন্ত কৃষ্ণদেৱৰ বৰ্ণনা চাওক। সুপ্ৰসন্ন মুখ বুলি কৈছে, অতি উজ্জ্বল, অতি আনন্দিত, সুপ্ৰসন্ন, অন্তৰ হাত পৰি যোৱা ৰূপ। পাহৰিলো সৰল বেদনা যত দুখ। মই সৰবিদ্ধ ভীষ্ম, এই সৰবিদ্ধ অৱস্থাত থকা মোৰ শৰীৰৰ যি যন্ত্ৰণা, তোমাক দেখাৰ লগে লগে এই সকলোবোৰ মই পাহৰি গলো। সেইকাৰণে কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। যিজন ভগৱন্ত কৃষ্ণদেৱক দৰ্শন কৰিলে, যিজন ভগৱন্ত কৃষ্ণদেৱৰ গুণনাম শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে, এই দুখ জ্বালা যন্ত্ৰণা আমাৰ নিমিষতে নাইকিয়া হৈ যায়। সেই ভগৱন্ত কৃষ্ণদেৱৰ এটা নাম হৈছে হৰি। ভগৱন্ত কৃষ্ণদেৱৰ ৰূপ কেনেকুৱা শান্ত, আন দেৱ দেৱতাসকলৰ ৰূপ কেনেকুৱা? ভাগৱতৰ দশম স্কন্ধৰ অনন্ত কন্দলীদেৱে লিখিছে, অন্য সব দেৱতাক কোনে
পাৰে চিন্তিবাক বিকট সংকট ভয়ংকৰ সিংহ ব্যাঘ্ৰ সৰ্প জান সুমৰন্তে যাই প্ৰাণ কটুমুণ্ড মালা দিগম্বৰ অন্য সব দেৱতাক কোনে পাৰে চিন্তিবাক বিকট সংকট ভয়ংকৰ কৃষ্ণ ভিন্ন আন দেৱ দেৱতাবিলাক কেনেকুৱা বিকট ভয় লগা সংকট ভয়ানক দিগম্বৰ হৈ আছে বস্ত্ৰ নাই বস্ত্ৰবিহীন দিগম্বৰ কোনোবাই মুণ্ডমালা পিন্ধিছে কোনোবাৰ আকৌ বাহনটো কি বাঘ কাৰোবাৰ বাহন সিংহ কাৰোবাৰ বাহন সৰ্প সুমৰন্তে যায় প্ৰাণ ভাবিলেও ভয় লগা সপোনত দেখিলেও ভয় লগা কিন্তু তাৰ বিনিময়ত আমাৰ কৃষ্ণ কেনেকুৱা সুন্দৰ কৃষ্ণ কেনেকুৱা প্ৰসন্ন বদন কৃষ্ণৰ চৰণ কেনেকুৱা ভকতৰ কাৰণে পৰম ধন সেইজন কৃষ্ণ আন দেৱ দেৱতাৰ পৰা আটাইতকৈ পৃথক আকৌ কৈছে আন দেৱ দেৱতাসকল কেনেকুৱা অল্পতে সন্তুষ্ট নাই তেজ মাংস মুৰা খায় ভকতক থাকে ছিদ্ৰ চাই বিধি বুজি নেদে যদি অনেক বিঘিনি কৰি সপোনত ভয় কদে খাই কৃষ্ণ ভিন্ন আন দেৱ দেৱতাসকল কেনেকুৱা অল্পতে সন্তুষ্ট নাই অলপত তেওঁলোক সন্তুষ্ট নহয় তেওঁলোকক কি লাগিব তেজ মাংস মুৰা খায় তেজ মাংস জীৱৰ মুণ্ড লাগিব ভকতক থাকে ছিদ্ৰ চাই আৰু তেওঁলোকৰ উপাসকসকলৰ দেৱ দেৱতাসকলে তেওঁলোকৰ ভক্তসকলক ছিদ্ৰ বিচাৰি ফুৰে কেনেকুৱা ছিদ্ৰ বিধি বুজি নেদে যদি অনেক বিঘিনি কৰি সপোনত ভয়ক দেখায় বিধি বা বিধান অনুসৰি নিৰ্দিষ্ট সময়ত পূজাটো যদি নকৰিলে নিৰ্দিষ্ট সময়ত বলিটো যদি নিদিলে সপোনতো ভয়ক দেখায় সপোনতো বোলে বিচাৰি থাকে তাৰমানে আন দেৱ দেৱতাসকল কেনেকুৱা স্বাৰ্থপৰ আন দেৱ দেৱতাসকল কেনেকুৱা ভয়ানক আন দেৱ দেৱতাসকল কেনেকুৱা ভকতৰ ছিদ্ৰ বিচাৰি ফুৰা ভকত বৎসল নহয় কিন্তু কৃষ্ণ কেনেকুৱা ভকত বৎসল সেইকাৰণে কৃষ্ণৰ উপাসকসকলে কি কৰে এতেকে মহন্তগণে কদাচিত কৃষ্ণ বিনে অন্যত্ৰ নকৰে বিশ্বাস কৃষ্ণক হৃদয়ে ধৰে শ্ৰৱণ কীৰ্তন কৰে মুকুতিকো তেজে অভিলাষ এতেকে মহন্তগণে যিসকল মহন্ত যিসকল ভকত কদাচিত কৃষ্ণ বিনে কোনো কাৰণত কেতিয়াও কৃষ্ণ বিনে অন্যত্ৰ নকৰে বিশ্বাস আন দেৱ দেৱতাক কেতিয়াও বিশ্বাসো নকৰে উপাসনাও নকৰে বিনিময়ত কি কৰে কৃষ্ণক হৃদয়ে ধৰে কৃষ্ণক হৃদয়ত ধাৰণ কৰে শ্ৰৱণ কীৰ্তন কৰে ভকতৰ সংগত তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে মুকুতিকুতে যে অভিলাষ মুক্তিও কামনা নকৰাকৈ এয়া ভকতৰ লক্ষণ এয়া মহন্তৰ লক্ষণ তেনে এজন মহামহন্ত আছিল ভীষ্মদেৱ গতিকে ভীষ্মদেৱে প্ৰাৰ্থনা কৰিছে তুমি হে সুহৃদ আত্মা প্ৰভু ভকতৰ তোমাৰ চৰণে কৰো এতেকে গোচৰ যাব দেখে ৰৈত মই কলে বৰ তবে মোক অপেক্ষী বাপক দাধৰ হে প্ৰভু হে ভকত বৎসল কৃপাময় তোমাৰ চৰণত মোৰ এটাই আহ্বান যাব দেখে এৰো ঐত্য মই কলে বৰ যেতিয়ালৈকে মই এই দেহ ত্যাগ নকৰো
তাবে মোক আপেক্ষিবা বাপ গদাধৰ। হে গদাধাৰী কৃষ্ণ, হে ভকতবৎসল কৃষ্ণ, তুমি এই ৰূপেৰেই মোৰ সন্মুখত ৰৈ থাকা, যাতে মোৰ নয়নে তোমাৰ দিব্য ৰূপ দৰ্শন কৰি তোমাৰ এই ৰূপ অনুধাৱন কৰি মই যাতে গতি কৰিব পাৰো, তুমি এইখিনি কৃপা মোক কৰিবা। তাৰ পাছত ভীষ্মদেৱৰ কি হল গুৰুজনাই বৰ্ণনা কৰিছে। এতে কবুলন্তে প্ৰেমে পিৰিল ভীষ্মক, ধাৰে বহি যায় দুয়ো নেত্ৰৰ লোতক। তেওঁৰ অন্তৰ প্ৰেম ভকতিত সংতৃপ্ত হৈ গল, নয়নৰ অশ্ৰু নিগৰিবলৈ ধৰিলে। কিয়? প্ৰেম ভক্তিয়ে তেওঁৰ হৃদয়ত ক্ৰিয়া কৰিলে। যেতিয়ালৈকে আমাৰ প্ৰেম ভক্তিৰ হৃদয়লৈ আগমন নাহক, তেতিয়ালৈকে এই তত্ত্ব আমাৰ হৃদয়ত নাহে, কৃষ্ণৰ ৰূপ আমি দৰ্শন কৰাটো সম্ভৱ নহয়। এতিয়া আমি অলপ আলোচনা কৰিম এই প্ৰেম ভক্তিটোনো কি। এটা কাহিনী আমি কব বিচাৰিছো। ভগৱন্তৰ কৃষ্ণদেৱৰ পৰম ভকত নাৰদৰ মনত এদিন অহংকাৰ আহিল। নাৰদে নিজে নিজে মনত ভাবিলে যে ভগৱন্তৰ কৃষ্ণদেৱৰ পৰম ভকত মোৰ সমান জগতত আৰু কোনোৱেই নাই। অন্তৰ্যামী ভগৱন্তে ইতিমধ্যে জানিলে যে নাৰদৰ অন্তৰত অজ্ঞানতাই দেখা দিছে, নাৰদৰ অন্তৰত অহংকাৰ আহিছে। তেওঁ নিজেই নিজক সিদ্ধান্ত দি কৈছে তেওঁৰ সমান পৰম ভক্ত মোৰ কোনোৱেই নাই। এই চিন্তনেৰে নাৰদ দ্বাৰকাত উপস্থিত হল। দ্বাৰকাধিপতি কৃষ্ণক তেওঁ এটা বেলেগ ৰূপত দেখিবলৈ পালে। ইও হৈছে ভগৱন্তৰ লীলা। লীলাৰ ব্যাখ্যা আমি আগতে দিছো। লী মানে আনন্দ, লা মানে দান। এতিয়া ভগৱন্ত কৃষ্ণদেৱে কি লীলা কৰিলে যে তেওঁ বিশ্বনাথ বহি কেকাই আছে। নাৰদে সুধিলে যে প্ৰভু তোমাৰ এই অৱস্থা কি হৈছে? ভগৱন্ত কৃষ্ণদেৱে পৰিহাস কৰি নাৰদক কলে, নাৰদ মোৰ মূৰৰ বিষ। বোলে উপায় এটাই আছে, মোৰ একান্ত ভকত এজনৰ চৰণৰ ধূলি কোনোবাই যদি মোৰ শিৰত দিয়ে, মোৰ এই বেমাৰ ভাল হৈ যাব। নাৰদ তুমিতো মোৰ পৰম ভক্ত, তুমিতো মোৰ একান্ত ভক্ত, দিয়া নাৰদ তোমাৰ চৰণৰ ধূলি মোৰ শিৰত দিয়া, যাতে মোৰ অসুস্থতা নিৰ্মূল হয়। নাৰদ সাত হাত জাপ মাৰি পিছুৱাই গল। কিয়? নাৰদে কলে অসম্ভৱ প্ৰভু, এইটো সম্ভৱ নহয়। কিয় নাৰদ? মোৰ চৰণৰ ধূলি তোমাৰ শিৰত দিলে মই ৰৌ ৰৌ নৰকলৈ যাব লাগিব। কথাটো এইখিনিতে। তাৰমানে নাৰদে কৃষ্ণক একান্ত ভক্তি এতিয়াও কৰা নাই। প্ৰেম ভক্তি নাৰদৰ হৃদয়ত অহা নাই। নাৰদে কৃষ্ণক ভাল পাই আছে। ভাল পোৱাত বেয়া পোৱা থাকে, প্ৰেমত বেয়া পোৱা নাথাকে। সেইকাৰণে প্ৰেম হৈছে বৈকুণ্ঠৰ সম্পদ। প্ৰেম অমৃতৰ নদী বৈকুণ্ঠৰ। এই নাম প্ৰেম অমৃতৰ নদীৰ লগত তুলনা কৰা হৈছে। গতিকে প্ৰেম অমৃতৰ নদী হৃদয়লৈ আহিব লাগিব। নাৰদৰ অহা নাই। নাৰদে কৃষ্ণক ভালহে পাই আছিল। সেইকাৰণে দুষ্প্ৰাপ্য কিবা এটা বিচৰাত নাৰদে দিবলৈ মান্তি হোৱা নাই। এইটোও সঁচা যে কাৰোবাৰ চৰণৰ ধূলি কৃষ্ণদেৱৰ শিৰত দিলে তেওঁ নৰকলৈ যাবই লাগিব। গতিকে নাৰদ মান্তি হোৱা নাই, কাৰণ তেওঁ নৰকগামী হ'ব বিচৰা নাই। মানে কৃষ্ণক তেওঁ প্ৰেম কৰিব বিচৰা নাই। প্ৰেম শব্দৰ অৰ্থটো বেলেগ, কিন্তু প্ৰেমত বিচ্ছেদ নাই। ভাল পোৱাত বিচ্ছেদ আছে, ভাল পোৱাত বেয়া পোৱা থাকে। মই ভাল পাই থকা কামটো কৰি থকালৈকে মোক ভাল পাই থাকিব, বা মই কাৰোবাক ভাল পাই থাকিম। কিন্তু মই বিচৰা বস্তুটো যেতিয়াই মই ভাল পোৱা ব্যক্তিজনে মোক নিদিব, সেই দিনৰ পৰাই কি হ'ব? মই তেওঁক বেয়া পাবলৈ ধৰিম, আৰু এদিন সংঘাত আহিব। ভকতৰ কিন্তু এই সংঘাত নাহে। ভকত কি? প্ৰেম ভক্তিত আপ্লুত। ভকতে কি বিচাৰে? শুনি মানে প্ৰিয় সখা কথা এটি কওঁ,
একোকে নালাগে মোক নকৰো বেজাৰ সুখ জন্ম জন্মান্তৰে যেন তোমাকেহে পাওঁ সুন্দৰ দুখনি হিয়া নাই ভেদা ভেদ একে ধ্যান একে জ্ঞান মিলি যাব দুটি প্ৰাণ কদা আছিতো দুজনৰ নহব বিচ্ছেদ এইটো হৈছে প্ৰেম প্ৰেমত বিচ্ছেদ নাই কাৰ বিচ্ছেদ নাই ভকত আৰু ভগৱন্তৰ বিচ্ছেদ নাই ৰতি প্ৰীতি প্ৰেম প্ৰণয় ভাৱ মহাভাৱ কৃষ্ণত ৰতি বাঢ়িলে প্ৰীতি বাঢ়িব প্ৰীতিৰ পৰা প্ৰেম হ'ব প্ৰেমৰ পৰা প্ৰণয় হ'ব প্ৰণয় হলে কি হ'ব হিয়া দিয়া নিয়া কাৰ হিয়া ভকতৰ হিয়া ভগৱন্তই নিব আৰু ভগৱন্তৰ হিয়া ভকতে নিব ভকতে খেম মূৰৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা মই খেৰ হৃদয় মই বিনা ভকতে নিচিন্তে কিছু জ্ঞান ভকতত পৰে মই নাজানো এয়া হৈছে হিয়া দিয়া নিয়া তেনে ভকত আৰু ভগৱন্তৰ মাজত হিয়া দিয়া নিয়া এয়া হৈছে প্ৰেম এই প্ৰেম যেতিয়া আহিব তেতিয়াহে আমি কৃষ্ণক স্বৰূপৰ হৃদয়ত প্ৰত্যক্ষ কৰিব পাৰিম যিটো ইতিমধ্যে ভীষ্মদেৱৰ আহিছে সেই প্ৰেম ভক্তিয়ে তেওঁক ক্ৰিয়া কৰিছে কিন্তু নাৰদক তেতিয়ালৈকে কৰা নাছিল নাৰদে কৃষ্ণদেৱে বিচৰা তেওঁৰ চৰণৰ ধূলি শিৰত দিবলৈ অমান্তি হৈছিল কাৰণ তেওঁ নৰ্কগামী হ'ব লাগিব চৰণৰ ধূলি কৃষ্ণদেৱৰ শিৰত দিলে দায়িত্ব নাৰদকেই দিলে ভগৱন্ত কৃষ্ণদেৱে যে তুমি এজন ভকতৰ চৰণৰ ধূলি মোৰ শিৰত আনি দিয়া নাৰদ মই যাতে এই বেমাৰৰ পৰা মুক্ত পাব পাৰো বিভিন্নজন ভকতৰ ওচৰলৈ নাৰদ গ'ল কোনেও নিদিলে এটাই কথা তেওঁলোকৰ চৰণৰ ধূলি কৃষ্ণদেৱৰ শিৰত দিলে তেওঁলোক নৰ্কগামী হ'ব লাগিব কাৰ ওচৰলৈ যাব আকৌ ভগৱন্তৰ এক লীলা অৰ্থাৎ নাৰদৰ হৃদয়ত নাৰদৰ মস্তিষ্কত ভগৱন্তই ক্ৰিয়া কৰি দিলে যে নহয় তুমি গোকুল বৃন্দাবনলৈ যোৱা গোকুল গো মানে বেদ কুল মানে পাৰ য'ত জ্ঞানৰ পাৰ আছে বৃন্দ যোগ অবন বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান সেই বৃন্দাবনত কোন আছে কৃষ্ণ আছে বৃন্দাবনত কোন আছে গোপিনীসকল আছে গো মানে বেদ পিনী মানে পান কৰোতা যি বেদৰ তত্ত্ব হৃদয়ংগম কৰিব পাৰিছিল সেইসকলে গোপিনী গতিকে নাৰদৰ মনলৈ আহিল অনাচাৰী দুষ্ট নাৰী গোপৰ যুৱতী তাহাংক দিলাহা প্ৰভু সপ্ৰেম ভকতি এই সপ্ৰেম ভক্তিত আপ্লুত গোপিনীসকলৰ কথা নাৰদৰ মনলৈ আহিল ঢাপলি মেলিলে গোকুল বৃন্দাবনলৈ নাৰদক দেখাৰ লগে লগে গোপিনীসকল আগবাঢ়ি আহিল সাদৰেৰে কুশল মংগল কথা বাৰ্তা পাতিলে কৃষ্ণদেৱৰ খবৰ সুধিলে নাৰদে ক'লে যে আজি এক জটিল সমস্যা লৈ পেলাই তোমালোকৰ ওচৰত মই আহিছো কি বোলে কৃষ্ণদেৱৰ বেমাৰ হৈছে কি হৈছে বোলে তেওঁৰ মূৰৰ বিষ এতিয়া তোমালোকৰ চৰণৰ ধূলি অলপ যদি মোক দিয়া এই ধূলিখিনি যদি কৃষ্ণদেৱৰ শিৰত মই দিব পাৰো ভগৱন্ত কৃষ্ণদেৱৰ বোলে মূৰৰ বিষ ভাল হৈ যাব কিছু সময় নিস্তব্ধ গোপিনীসকলে আলোচনা কৰিছে লাহে লাহে ইও ভগৱন্তৰ লীলা সেই কথাখিনি অলপ অলপকে নাৰদৰ কৰ্ণগোচৰ হৈছে গোপিনীসকলৰ আলোচনা যে তেওঁলোকৰ প্ৰাণৰ বল্লভ কৃষ্ণদেৱৰ অসুখ তেওঁলোকৰ চৰণৰ ধূলি অলপ দিলে কৃষ্ণদেৱৰ আৰোগ্য হ'ব কৃষ্ণদেৱৰ মূৰৰ বিষ ভাল হ'ব প্ৰাণৰ বল্লভ কৃষ্ণ আমাৰ চৰণৰ ধূলি দিলে যদি সুস্থ হয় সেয়ে হওক আমি নৰকলৈ যাবলৈ প্ৰস্তুত কিন্তু আমাৰ প্ৰাণৰ বল্লভ কৃষ্ণ সুস্থ হ'ব লাগিব দেৱৰ্ষি বস্ত্ৰ পাৰি দিয়া আমি দিম চৰণৰ ধূলি
প্ৰতিগৰাকী গোপীয়ে চৰণৰ ধূলি দিওঁতে কিছু টোপোলাটো হ'ল। গোপিনীসকলৰ চৰণৰ ধূলিৰে সৰু টোপোলা এটা হ'ল। নাৰদ কিন্তু বিস্মিত হৈ গৈছে। তেওঁ ভাবিছে মই আৰু আন ভকতসকলে চৰণৰ ধূলি দিবলৈ অপাৰক নৰকগামী হোৱাৰ ভয়ত, কিন্তু গোপিনীসকলৰ কি অচলা ভক্তি, তেওঁলোকে নৰকলৈ যাবলৈ ভয় কৰা নাই, কৃষ্ণদেৱৰ মূৰৰ বিষ ভাল হোৱাটোহে কামনা কৰিছে। চিন্তিত বিস্মিত কুণ্ঠিত মন লৈ এই চৰণৰ ধূলিখিনি শিৰত লৈ নাৰদ আহি দ্বাৰকা পাই দেখিছে কৃষ্ণই মিচিকি মিচিকি হাঁহিৰে বহি আছে। নাৰদে আচৰিত হৈ সুধিলে যে প্ৰভু তোমাৰ মূৰৰ বিষ? বোলে মোৰ মূৰৰ বিষ ইতিমধ্যেই ভাল হৈ গৈছে। অৰ্থাৎ নাৰদক এটা জ্ঞান দিলে। নাৰদৰ তেতিয়া আত্ম উপলব্ধি হ'ল, অপৰাধ ভঞ্জন কৰি ক্ষমা খুজিলে। বোলে প্ৰভু আমি বুজি পাইছো, এই হৈছে প্ৰেম ভক্তি। আমি কৃষ্ণক যেতিয়ালৈকে প্ৰেম ভক্তি কৰিব নোৱাৰিম, কৃষ্ণক আমি দেখা নাপাম, আৰু এনেদৰে কৃষ্ণক বাক্যও আমি প্ৰকাশ কৰি ক'ব নোৱাৰিম। আমি কৃষ্ণক ভাল পাওঁ, সেইকাৰণে কেতিয়াবা কেতিয়াবা বেয়া পাওঁ। আমি কৃষ্ণক গালি পাৰোঁ। আমি কৃষ্ণক কওঁ কণা গোসাঁয়ে মোক ইমান দুখ দিছে, তাৰমানে গোসাঁই কণা নেকি? কৃষ্ণ অন্ধ নেকি? নহয়, আমি ভাল পাই আছো কাৰণে বেয়া পোৱা কথাটো কৈছো। কিন্তু যিজন ভকত তেওঁ কেতিয়াও এনেধৰণৰ কথা নকয়। সেই ভীষ্মদেৱৰ প্ৰেম ভক্তিত আপ্লুত হৈ তেওঁ কৈছিল যে মই শৰৰ যি যাতনা, শৰবিদ্ধ হোৱা শৰীৰৰ যি যন্ত্ৰণা, এই সকলো মই পাহৰি গৈছো তোমাক এই ৰূপত দেখা পাই। কৃষ্ণ, মোৰ অনুৰোধ, যেতিয়ালৈকে মই দেহ ত্যাগ নকৰো তেতিয়ালৈকে তুমি এনেদৰে মোৰ সন্মুখত ৰৈ থাকা প্ৰভু। ভীষ্মদেৱৰ এই প্ৰেম ভক্তিত আপ্লুত হৈ কৃষ্ণদেৱ নিজেই আকুলিত হৈছে। তাকে মহাপুৰুষজনে কৈছে, থাকিলন্ত তম্ভি ভীষ্মে কৃষ্ণক নিৰ্দেখি, কৃষ্ণ ভৈলা আকুল ভকতি তান দেখি। এই সপ্ৰেম ভকতি দেখি কৃষ্ণ নিজে আপ্লুত হ'ল, কৃষ্ণ নিজে আকুল হ'ল। ইমানতে কাহিনীটো শেষ কৰা হৈছে, আৰু মহাপুৰুষ গুৰুজনাই এই কাহিনীৰ অন্তত আমালৈ সাৱধানবাণী শুনাই এটি উপদেশ প্ৰদান কৰিছে। সেই উপদেশ কি? শুনা সভা সদপদ মহাভাগৱত, হৃদয়ত বিচাৰি কথাৰ লয় বা তত্ত্ব। ই শাস্ত্ৰত কহে দেৱ এক নাৰায়ণ, তাহান ভকতি যশ শ্ৰৱণ কীৰ্তন। হে সভাসদসকল, মহাভাগৱতৰ পদ শ্ৰৱণ কৰা। হৃদয়ত বিচাৰিলেই এই পৰম তত্ত্ব পাবা। ই শাস্ত্ৰত কহে দেৱ এক নাৰায়ণ। ই শাস্ত্ৰত অৰ্থাৎ ই মহাভাগৱত শাস্ত্ৰত একমাত্ৰ কৃষ্ণ দেৱতাৰ কথাহে ইয়াত প্ৰকাশ কৰা হৈছে। তাহান ভকতি যশ শ্ৰৱণ কীৰ্তন, তেওঁৰ ভকতি, তেওঁৰ যশ শ্ৰৱণ কীৰ্তন কৰাই কলিৰ পৰম ধৰ্ম। আকৌ এক শৰণ নিশ্চয় চিত্ত কৰি, অতি অপ্ৰয়াসে যাতনা তাপতৰি। গতিকে কৃষ্ণদেৱৰ চৰণত এক শৰণ গ্ৰহণ কৰি তেওঁৰ গুণযক শ্ৰৱণ কীৰ্তন কৰিব পাৰিলে যমৰ যাতনাৰ হাত সাৰিব পাৰে। হেন জানি ভকতিত কৰিও বিশ্বাস, অথিৰ জীৱন ধন জনগৃহবাস। হেন জানি ভকতিত কৰিও বিশ্বাস। এই সমস্ত তত্ত্ব জানি আমাক কৈছে ভকতিত দৃঢ় বিশ্বাস ৰাখা। অথিৰ জীৱন ধন জনগৃহবাস। এই ধন, এই জন, এই জীৱন সকলো অসাৰ। এই ঘৰখনি ইয়াতে থাকিব, নাহা আৰু কোনোদিন কালৰ সোঁতত উটি ভাহি যাব, নাথাকিব একুচি। এই অস্থায়ী সম্পদক লৈ বেছি চিন্তিত হৈ নাথাকিবা। বিশ্বাস ৰাখা প্ৰভুৰ গুণযশ শ্ৰৱণ কীৰ্তনত। কিয়?
ক্ষণিকতে নথাকৈ মেঘৰ যেন ছদ্ম আৰু অৰ্থে নেৰিবা কৃষ্ণৰ পাদপদ্ম। এই সম্পদ এই আছে এই নাই, এইবিলাকতে আসক্তি কৰি থাকিবলৈ আমাক বাধা দিছে। বিনিময়ত কৃষ্ণৰ পাদপদ্মত শৰণ গ্ৰহণ কৰিবলৈ কৈছে। কিয়? কাল অজগৰে গিলে তিলেকে মৰণ, কৃষ্ণৰ চৰণে লৈও সতৰে শৰণ। কাল অজগৰে তিলিকতে আমাক গিলি পেলাব, আমাৰ অস্তিত্ব নিঃশেষ হৈ যাব। কৃষ্ণৰ চৰণে লৈও সত্তৰে শৰণ, সময় থাকোঁতে কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰা। কৃষ্ণৰ কিংকৰে কহে ইহেত সাৰ, বোলা ৰাম ৰাম হক পুৰুষ উদ্ধাৰ, হৰি ৰাম ৰাম ৰাম। কৃষ্ণৰ কিংকৰে কহে ইহে তত্ত্বসাৰ। কৃষ্ণৰ কিংকৰ শব্দটিয়ে মহাপুৰুষ গুৰুজনাক বুজাইছে। অৰ্থাৎ গুৰুজনে কৈছে এয়া হৈছে পৰম তত্ত্ব, সাৰ তত্ত্ব। বোলা ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ। সকলোৱে ৰাম নাম উচ্চাৰণ কৰা কৌটি কৌটি পুৰুষ উদ্ধাৰ হওক। ইয়াকে কৈ গুৰুজনাই এই খণ্ডটিৰ ইমানতে সামৰণি মাৰিছে। আমাৰো শেষ হৈছে। অজানিত অপৰাধ আপোনাক সবে মাৰ্জনা কৰিব। পৰৱৰ্তী পাঠ আমি সময় অনুসৰি আগবঢ়াম। পুনৰ আপোনাৰ খবৰ চৰণত শিৰ থৈ আজিলৈ আমি সামৰণি মাৰিলো। অপৰাধ বিনাশন কৃষ্ণ।